আৰু পিন্ধিবি খোৱা চেণ্ডেল। Hey guys, life is to India. আমি এতিয়া ডিব্ৰুগড় ওলাই আহিছোঁ। হেপী পূজা টু অল। আজি ডিব্ৰুগড় চাই আছোঁ। ইয়াত এইখিনি আমি এতিয়া মাৰোৱাৰী পট্টি গৈ আছোঁ। ভিৰ দেখাই দে। আপোনালোকক ইয়াৰ ভিৰ দেখাই আছোঁ ৰ'ব। আজি অষ্টমী হয়, অষ্টমীৰ দিনা ডিব্ৰুগড়ৰ ভিৰ দেখাই আছোঁ। ভিৰ চাওক গাইজ, এয়া ডিব্ৰুগড়। হেৰাই নাযাবি আকৌ। এইখিনি এৰিয়াত গাড়ী, বাইক, স্কুটি, চাইকেল নট এলাউড। এইখিনিৰ পৰা আমি এতিয়া মাৰোৱাৰী পট্টি খোজকাঢ়ি গৈ আছোঁ। ৰ'ব গাইছ, ইয়াৰ ভিৰ দেখাইছোঁ আপোনালোকক। ইমানেই ভিৰ নহয়, এয়া চাওক তাৰলৈকে ইমানেই মানুহ আছে নহয়। ইয়াত মা দুৰ্গাৰ দৰ্শন কৰিবলৈ লাইন পাতিব লগা হৈছে। আৰু এইখন পূজা মণ্ডপৰ থিমটো হৈছে কৰোণা ভাইৰাছ। ধৰিব পাৰিছে আপোনালোকে? ৰ'ব আপোনালোকক ইয়াৰ ভিতৰত গৈ দেখাই আছোঁ। আৰু এতিয়া আমি কৰোণা ভাইৰাছৰ ভিতৰত সোমাবলৈ গৈ আছোঁ। মানুহৰ ইমানেই ভিৰ নহয়, তাতে জেগাটো সৰু হয়, ঠেলা হেঁচা হৈছে, ভালকৈ ভিডিঅ' কৰিবই নাপাইছোঁ। যোনকেইখন গৈছোঁ তাৰে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। শালুক ফুলের মেঘ মলুকে হাওয়ার টানে গাড়ি, ও কাশফুলের ওই দুধ সাদা রং আকাশ বুঝি সাজে, অন্ধকারের রাত পেরিয়ে আলোর বাঁশি বাজে। দুগ্গা এলো মন লাগে না রে, বুকের ভেতর ঢ্যাঙ্করা করে বাদ্যি বাজে রে। দুগ্গা এলো মন লাগে না রে। আৰু গাইজ ইমানেই খোজ কাঢ়িছোঁ নহয়, ইয়াৰ পূজা মণ্ডপবোৰ অলপ দূৰত আছে। তাতে মোক চেণ্ডেলে কাটি অৱস্থা বেয়া কৰি দিছে, সেইকাৰণে খোজ কাঢ়িবলৈ আৰু প্ৰব্লেম হৈ গৈছে। মাজে মাজে বেণ্ডেডৰ দোকান বিচাৰিও ঘূৰি ফুৰিছোঁ। ইমান ভিৰ আহি আছোঁ এতিয়া। এখন কি হয় ফল-মূল পূজাত খাই কি অৱস্থা। সেইবোৰ তাই দুখ। আৰু পিন্ধিবি খোৱা চেণ্ডেল। ফাইনেলি মোৰ বেণ্ডেড লগা হৈ গ'ল। এতিয়াহে শান্তি পাইছোঁ মানে খোজকাঢ়িবলৈ। ৰ'ব এতিয়া আপোনালোকক ফ্ৰুটছৰ পূজা মণ্ডপটো ভালকৈ দেখাই আছোঁ। শিউলি ফুলের নলুক দেব কাচের চুড়ি, খোপায় আমি বেঁধে দেব
এইখন পূজা মণ্ডপ ফ্ৰুটছৰ থিম লৈ বনাইছে। এয়া ৱাটাৰমেলনৰ ভিতৰত মা দুৰ্গাৰ প্ৰতিমা ৰাখিছে। ইয়াতো বহুত ভিৰ হয়। ৰ'ব দেখাইছোঁ আপোনালোকক। এয়া চাওকচোন, ইয়াতো বহুত ভিৰ মাৰিছে। এইখন কেটলা মাৰ্কেটৰ ওচৰৰ পূজা মণ্ডপ যোৱাই নহ'ল, আৰু কেইবাখনো আছিলে, সেইকেইখনতো যোৱা নহ'ল। যিহেতু দেৰিকৈ ওলাই আহিছোঁ, প্লাছ 9টাতে বন্ধ কৰি দিয়ে, সেইকাৰণে টাইমেই নহ'ল ইফালে সিফালে খোজকাঢ়ি ঘূৰি ফুৰোঁতে। এইখন এনেদৰে দূৰৰ পৰাই চোৱা হ'ল, আৰু টাইম হৈয়ে গ'ল, 9টা বাজিয়ে গ'ল। যাওঁগৈ আৰু এতিয়া। হেপী পূজা কৈ দিয়া। হেপী পূজা কোৱা। আকৌ এবাৰ হেপী পূজা। হেপী পূজা কোৱা ভিন্ন। হেপী পূজা। হেপী দুৰ্গা পূজা। হেপী দুৰ্গা পূজা। কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে? ভাল লাগিলে? মাইনাৰ ফ্ৰেণ্ড হয়। পূজা চালোঁ, এতিয়া 9টা বাজিলে, কিন্তু খাবলৈ নাপালোঁ। খাবলৈ পোৱা নাই, বন্ধ কৰি দিছে। লতার কলকাপাড়ের শাড়ি, শালুক ফুলের মেঘ মলুকে হাওয়ার টানে গাড়ি, ও কাশ ফুলের ওই দুধ সাদা রং আকাশ বুঝি সাজে, অন্ধকারে রাত পেরিয়ে আলোর বাঁশি বাজে।